गुवाहाटी में नंगा करूंगा, याद रख मेरा बात। करके दिखा, करूंगा तुझे, करके दिखा बेटा, करूंगा तुझे, ठीक है? करके दिखा। ठीक, चलो ये देख 20 जून याद रख, आज से याद रख, तुझे नंगा करूंगा गुवाहाटी में। এইবিলাক কৈ পেলাই কথা চলা হচ্ছে নেকি? গম পাইছো ফটোৱা কথাবিলাক পাতি আছো। ফটো আমি দেখিছো, কৰি মাৰিবা বোলে। प्रूफ दिखाई दिया। হা তুমিতো কৈছিলা তাতে লাংটা কৰি মাৰিম বুলি কৈছিলা। হা হয় না? औरत के पास मत आना, हटो। औरत के पास नहीं आता। दूर हो, आपका मैटर কৈছিলা ৰে नहीं, বোলে दूर তুমি? हटो। औरत के হা কিয় মুখি দিয়ে কৈছিলা তেনেহ'লে? কিয় কৈছিলা কোৱাচোন, কিয় কৈছিলা? এতিয়া অসমত আহি পেলাই এইবিলাক নকৰিবা, গম পাইছানে নে? গম পাইছানে? অসমত আহা কিমান দিন হৈছে তোমাৰ? নকৰিবা এইবিলাক। লাংটা কৰি মাৰিম বুলি কৈছে অসমীয়া বোৱাৰী এজনীক। হা হা এটা প্ৰুফ দেখাব লাগে। মই হিমাদ্ৰী পূজাৰী, মই 2005ত খান্তিলেৰিঙৰ হানৰ খানৰ লগত বিয়া হৈছিলো। 22 বছৰ হ'ল মোৰ বিয়া হোৱা। ইহঁতৰ ঘৰৰ গোটেইবোৰ মানুহে মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰে, তথাপিও মই সহ্য কৰি আহিছো। মোৰ দুজনী ছোৱালী আৰু মই হিন্দু কাৰণে, কিন্তু ইহঁতে কালি পুৰা সব লিমিট ক্ৰছ কৰি দিলে। মোৰ ছোৱালীক মাৰিছে, মোৰ ছোৱালীক টৰ্চাৰ কৰিছে, প্ৰাইভেট পাৰ্টত চুইছে, কিন্তু মোৰ ওচৰত চিচিটিভি